নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ড যদি আপোনালোকে এলিয়াৰে হাই ছেকেণ্ডাৰী লেভেলত এপ্লাই কৰিছিল তো আপোনালোকৰ নিশ্চয় আপোনালোকে গম পাইছে যে 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'বলৈ গৈ আছে। তো আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যেতিয়া 15 ছেপ্টেম্বৰ তাৰিখে এক্সাম দিবলৈ যাব তো আপোনালোকে এক্সাম দিবলৈ যাওঁতে কি নিয়ম মানি চলিব লাগিব বা আপোনালোকে কি নথিপত্ৰ আপোনালোকে লগত লৈ যাব লাগিব সবিশেষ আজিৰ ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ। মানে যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰি লোৱা নাই তো আপোনালোকে যেটো ভিডিঅ' চাই আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তো আপোনালোকক এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ ওপৰত এটা অলৰেডি ভিডিঅ' বনাই দিয়া হৈছে। তো আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই ভিডিঅ'টো চাই কিনে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত কি ডকুমেণ্ট বা কি নথিপত্ৰ আপোনালোকে লগত লৈ যাব পাৰিব সকলোবিলাক ডিটেইলছত আলোচনা কৰিবলৈ গৈছোঁ। ভিডিঅ'টো কেৱল আপোনালোকে শেষলৈ চাই থাকিব। তো যদি আপোনালোকে ফ্ৰেণ্ডছ প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড আপোনালোকে নিশ্চয় গম পাইছে যে 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ গ্ৰেড 3 ভেকেঞ্চিখিনিৰ আপোনালোকৰ যিটো ভেকেঞ্চি আহিছিল সেই ভেকেঞ্চিখিনিৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। তো যদি আপোনালোকে সেই ভেকেঞ্চিখিনি এপ্লাই কৰিছিল তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো 15 ছেপ্টেম্বৰত যিটো এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে সেই এক্সামটো দিবলৈ যাওঁতে আপোনালোকে কি নিয়ম মানি চলিব লাগিব আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডত আপোনালোকৰ যিটো 2 নম্বৰ পেজ আছে সেই 2 নম্বৰ পেজটোত আপোনালোকে চালে গম পাব যে তাত সকলোবিলাক নিয়ম বা ৰুল আপোনালোকক উল্লেখ কৰিছে। তো কি নিয়ম বা ৰুল উল্লেখ কৰিছে ইয়াত আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। যিটো আপোনালোকৰ ফাৰ্ষ্ট 1 নম্বৰত উল্লেখ কৰিছে তো ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে যেতিয়া আপোনালোকে এক্সাম দিবলৈ যাব তো সেই এডমিট কাৰ্ডখন আপোনালোকে নিয়াটো বাধ্যতামূলক। আপোনালোকে সেইখন নিবই লাগিব। যদি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন এক্সাম দিবলৈ যাওঁতে লৈ নাযায় তো আপোনালোকক এক্সাম হলত সোমোৱাৰ কাৰণে এলাউ কৰি দিয়া নহ'ব। তো আপোনালোকে সেইখন নিবই লাগিব, সেইখন বাধ্যতামূলক। তো আপোনালোকে এইটো নিশ্চয় গম পালে। নেক্সট আপোনালোকৰ 7 নম্বৰ কণ্ডিশ্যনত উল্লেখ কৰিছে তো আপোনালোকক যিকেইটা পইণ্ট দিছে ইয়াত আপোনালোকৰ টোটেল 22টা পইণ্ট উল্লেখ কৰিছে। তো গোটেইকেইটা পইণ্ট আপোনালোকক ইম্পৰ্টেণ্ট নহয় ইমান, যিকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা আপোনালোকক এইটো ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যিটো 7 নম্বৰ কণ্ডিশ্যনত উল্লেখ কৰিছে তো আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তো আপোনালোকৰ এডমিট কাৰ্ডৰ লগতে আপোনালোকে এখন নিজৰ আপোনালোকৰ একপি ফটো লগত লৈ যাব লাগিব। লগতে আপোনালোকৰ এখন আইডেণ্টিটি কাৰ্ড অৰ্থাৎ আপোনালোকে যিকোনো এখন আইডেণ্টিটি কাৰ্ড ভোটাৰ দি হওক পান কাৰ্ড হওক ড্ৰাইভিং লাইচেঞ্চ লগত লৈ যাব লাগিব। তো যেতিয়া আপোনালোকে এইকেইখন লগত লৈ যাব তেতিয়া আপোনালোকৰ এক্সাম হলত সোমাবলৈ এলাউ কৰি দিয়া হ'ব। বাকী আপোনালোকে কোনো ধৰণৰ ডকুমেণ্ট আপোনালোকে এক্সাম দিবলৈ যাওঁতে লৈ যাব নালাগে। এইখিনি ডকুমেণ্ট লৈ গ'লে আপোনালোকক এক্সাম হলত এক্সাম দিব পাৰিব। তো ফ্ৰেণ্ডছ এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে এক্সাম দিবলৈ যাওঁতে কি ডকুমেণ্ট বা কি নথিপত্ৰ আপোনালোকে লগত নিব নোৱাৰিব বা কি আপত্তিজনক সামগ্ৰী আপোনালোকে লগত নিব নোৱাৰিব ইয়াত উল্লেখ কৰিছে যে আপোনালোকে কোনো ধৰণৰ বুক বা আপোনালোকে কোনো ধৰণৰ পেপাৰ, মোবাইল ফোন, কেলকুলেটাৰ, ইলেক্ট্ৰনিক গেজেট যিকোনো ইলেক্ট্ৰনিক গেজেট ধৰি লওক আপোনালোক ঘূৰি হওক কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী আপোনালোকে লগত নিব নোৱাৰিব। যদি আপোনালোকে এনে ধৰণৰ আপত্তিজনক সামগ্ৰী লগত লৈ যায় তো আপোনালোকক এক্সাম হলত আপোনালোকক সোমাবলৈ এলাউ কৰি দিয়া নহ'ব। আপোনালোকে এইটো কথা মন কৰিব। তো এইটো আপোনালোকে নিশ্চয় গম পালে। এইটো পইণ্ট আপোনালোক 9 নম্বৰ পইণ্টত উল্লেখ কৰিছে। তো নেক্সট যিটো পইণ্ট সেইটো হৈছে আপোনালোকৰ 19 নম্বৰত এইটো আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। তো যিটো আপোনালোকৰ এডিআৰই আগৰ এক্সাম অনুষ্ঠিত হৈছিল তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাছিল। তো কিন্তু এইবাৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং দিয়া হৈছে। প্ৰতিটো এনচাৰত যদি আপোনালোকে ভুল কৰে তো প্ৰতিটো এনচাৰৰ কাৰণে আপোনালোকে 0.25 আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে। তো আপোনালোকে ভালদৰে এক্সামটো দিব। তো এইখিনি আপোনালোকৰ গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে। বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তো আপোনালোকে এডমিট কাৰ্ডত চালে আপোনালোকে নিশ্চয় গম পাব, বাকীখিনি পঢ়ি চাব পাৰিব আপোনালোকে। তো এইটো আছিল ভিডিঅ'টো। তো যদি আপোনালোকে ভিডিঅ'টো ফ্ৰেণ্ডছ ভাল পালে তো ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।